ভিডিঅ'লৈ আদৰণি জনাইছোঁ। চ' আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব। আৰু আজিৰ ভিডিঅ'টো হৈছে কাতি বিহুৰ ভিডিঅ'। চ' মোৰ ভিডিঅ'টো আজি ৰাতি নাইবা কাইলৈ দিম। আপোনালোকে ভিডিঅ'টো চাব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। ভিডিঅ' হাই এটা দি দিয়া। হাই দি দিয়া। হাই দি দিয়া। হাই দি দিয়া। হাই কেনেকে? হাই। তোমাৰ নামটো কি কৈ দিয়া? তোমাৰ নামটো কি কৈ দিয়া? কিয়? चीटिंग करता है तू चीटिंग 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 करता है तू ইয়াৰ পৰা মাটি অলপ লৈছোঁ। এইটো হৈছে আমাৰ গমইনা। এয়া এইখিনিতে বোকা লাগি আছে। এয়া চাওক আমাৰ ঘৰৰ সন্মুখৰ কি বুলি ক'ম, গ্ৰীনাৰী বুলি ক'ব নোৱাৰি, মানে সেউজীয়া যিখন জেগা এডোখৰ চাওক কিমান সেউজীয়া হৈ আছে। আৰু আকাশখন চাওক ইমান নীলা, সঁচাই ভাল লাগিছে ৰাতিপুৱা সময়কণ। এয়া মই তুলসী পুলি ৰুই আছোঁ। এয়া মই আমি ভণ্টি মই দুজনীয়ে মিলি এইখিনিতে তুলসী পুলি ৰুই আছোঁ। এয়া তুলসী পুলি এজনী ৰুই আছোঁ। হাই ক তাৰপাছত ভইচ পিছত নিদিওঁ, এইটো এতিয়া দিলোঁ। তাৰপাছত এইখিনিতে হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেলটো। সকলোৱে আনলাইক ডিছলাইক মাৰিব, তাৰপিছত সকলোৱে আনছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে এক শ্বেয়াৰ নকৰিব। মোক শ্বেয়াৰ কৰিব নালাগে, বেলেগক কৰি দিব খালি দেই। মোক কৰিব খালি চেনেলটো কৰি দিব। ভিডিঅ' এটা এই আমি বনাই আছোঁ, আপোনালোকেও বনাই চাগে ঘৰত। ভিডিঅ'টো মই আজি ৰাতি দিম নাইবা কালি ৰাতিপুৱা সময়ত দিম। তো আপোনালোকে ভিডিঅ'টো চাব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। বহু চৰে তাকে দেখি পিছত নয় কথা পাতিম দেই। তুলসী মতা নে মাইকী কচোন? হা? তুলসী মতা নে মাইকী? মতা। কি এইফালে মোক তুলসী মতা নে মাইকী? তই ৰুই আছ পুলিটোক, তই মতা নে মাইকী গম পোৱা নাই? তই ক মতা নে মাইকী ক? মাইকী। কি এইফালে কি মতা আকৌ কৈছো নহয়।
মতা নে মাইকী? মতা চিৰিয়াছ? মতাবিলাক হাঁহিছ ভগৱান শ্ৰীকৃষ্ণৰ পত্নী আছিল সঁচাকে আছিলে ভগৱান শ্ৰীকৃষ্ণ মাইকী হয় শ্ৰীকৃষ্ণৰ বিষাদ দিছিলে শংখাচূড়ৰ পত্নী আছিল তুলসী শংখাচূড়ৰ পত্নী আছে মই ভাবি শুনিছিলো কথাটো মানে শংখাচূড়ৰ পত্নী আছিল তুলসী তুলসীক হেৰি এইটো কি বুলি কয় শংখাচূড়ৰ হেৰি হৈ আহিছিলে এইটো কি বুলি কয় শংখাচূড় আহিছিল শ্ৰীকৃষ্ণ তাৰপিছত শ্ৰীকৃষ্ণক চবে পূজা কৰে ন তুলসী ক'লে তেনেকে তাৰপিছত তুলসী আগতে শ্ৰীকৃষ্ণৰ পত্নী শ্ৰীকৃষ্ণ তেতিয়া তুলসী হাত দিছিলে মানে অভিশাপ দিছিলে কাৰণে অভিশাপ দিছিলে কাৰণে শ্ৰীকৃষ্ণ হেৰি হ'ল কি বুলি কয় মানে বুজাব নোৱাৰো মানুহ এনেকে খাব নোৱাৰো আৰু তেতিয়া মানে হেৰি এইটো কি ভিডিঅ' কৰিব লাগে তাৰ নাম কি বাক লক্ষ্মী আৰু কি ক মই এইবোৰ ভিডিঅ' চবে চাব মোৰ ইউটিউব চেনেলটো যে আছে সেইটো মই এবছৰ ধৰি হ'ব হ'ল মাৰ্চতে ভিডিঅ' দিয়া তাৰপিছত দিয়াই নাই गजब बेइज्जती है নাকতাটো মেলি চাওঁ কিমান ডাঙৰ চাওঁ শ্ৰীকৃষ্ণৰ লগতে গম পাওঁ নে শ্ৰীকৃষ্ণই যেনেকে মাটি খাইছিল তই আকৌ মোৰ মুখত হেৰি দেখি যা পৃথিৱীখন দেখি যা গোটেই চেছে আৰু পৃথিৱীখন দেখাৰ বাবে মোৰ ভয় লাগে পৃথিৱীখন ক'ব লাগে তুলসী এবিধ হ'ল গছ এই তুলসীজোপা মানুহৰ ঘৰত ৰুলে হেনো ভাল কাৰণ ইয়াৰ তুলসী পাত আৰু যদি মৌজোলৰ ৰস মিক্স কৰি খায় তেতিয়া কাহৰ কাৰণে মানে ভাল কাহ চাহ কমে খালে কাহ চাহ হ'লে তাৰপিছত তুলসী মানে খাব লাগে নাকতাটো মেলি দিয়া এবাৰ चीटिंग करता है तू चीटिंग करता है तू তুলসী সদায় কাতি বিহুৰ দিনা মানুহবোৰে ৰাতিপুৱা ৰুৱে সদায় যেনেকৈ মই ৰুওঁ কিন্তু এদিনো নেবাচে মই যেনেকৈ প্ৰত্যেক বছৰে ৰুওঁ তাৰপিছত কেইদিনমান থাকে সদায় মোৰ কাৰণে তাৰপিছত মৰি থাকে গৈ পেলাই গৈ থৈ তাৰপিছত এতিয়া মানে এইটো গতিয়ে হ'বগৈ যি দেখিছোঁ মই ৰুইছোঁ তাৰপিছত সদায় মানে আমাৰ বায়ে আকৌ তুলসী পুলিটো কেতিয়া ৰুৱে বুলি ভাবিছা যেতিয়া মানে তাই ভিডিঅ' যে বনাবলৈ হয় তেতিয়া খুব কামবোৰ কৰি দেখুৱাই এতিয়া যেনেকে তাই অকণ হাত বটাই মই কাটি দিম এতিয়া অকণমান তাৰপিছত তুমি গা কিমান দিনৰ মূৰত ধুই কৈ আছো চাওঁ মই দিছিলোঁ আৰু পকি দিছিলোঁ তাক নিম দিছিলোঁ মোৰ মনত থকা মই ধুই আছোঁ কিন্তু তুমি নাই ধুই নাই তুমি কালি কেলে স্কুলত আমাৰ ফেৰ সোমাইছিলা ফেৰ কাৰণে বপাই মোক জোকাই শিয়ালে হোৱা দিয়া দি কালি মই স্কুল যাবলৈ ওলাই গৈ আছোঁ সদায় মোক মানে নাকতাটো মেলি দিয়া চাওঁ গোবৰ মানে মাটি যেনেকৈ আমাৰ ধৰিত্ৰী মা গোবৰো তেনেকৈ মোৰ মা মই গোবৰ
এইডোখৰ দেখিছে চাগে লক্ষী পূজাত এইডোখৰ মই আমাৰ ঘৰলৈ আহিছা নে আমাৰ পাচনি হ'ব লাগে মই এটা বেছি নাই পাচনি মই বেছি হ'ব লাগে এটা নাই হাই কৈ দিয়া মা তাইক পোহৰ দি হাই কৈ দিয়া ঐ হাই এটা দে হ'ল না মোৰ দে বিজিত দা হাই এটা কোৱা হাই আপোনালোকৰ ভুল হৈছে ন মিছা পেট তামোল চাইখন দিয়া নাই একদম তামোল ইয়াত আমি তুলসী তলত গাওঁ এইখিনিতে আছে মাক এজনী মৌ আৰু এজনী খুৰী খুৰী হাঁহি দিয়া আমি যিটো কাম যেতিয়া সেইটো কৰ আগলৈ যা কি পাইছিলা বাবা আগত বহিলেই নহ'ব এনে কি কৈছিলা গম উঠি ল তহঁত তিনিজনী বা এইখিনি সিহঁতকো দিব গ'লে মানে হাই দিয়া শুন মই তোৰ ভিডিঅ' নোলাওঁ তই মোক যি কৰিছ আগৰ এই নামটো ক'লো দে নামটো সুধিলে নামটো নক'লে এইট লেটাৰ হয় কি এছ কি হ'ব ৱৰ্ড ৱৰ্ড নহয় হেৰি তুলসী মাক হাই দি দে মই ইউটিউবৰ ভিডিঅ' হাই দি দে তোৰ নামটো কি স্কুলত কৈ দে না কেলে নকওঁ আকৌ তোৰ নামটো নকওঁ নে শুন তই যে তোৰ নামিয়ে নকওঁ মোৰ ওচৰত আহিব এয়া কি লাজ আকৌ ছোৱালীজনী পঠাই দিম এইটো কিচিং বয় সেই কিচিং বয়
ये आपका मुंडा है क्या? লাগি পাইছে Oh, অকণমান ইটো আগত গ'লে খাই যায় ন ধুনীয়াকৈ লাগিবা এয়া হৈছে আপেল 2 পিচ আছে। তাৰপিছত এয়া জাহাজী কল, চেনিয়া কল, এয়া প্ৰসাদ বুট নিদিয়া, এইখিনি বুট নিদিয়া প্ৰসাদ আৰু এয়া বুট দিয়া। মই প্ৰসাদ খাইছোঁ। অঁ Cute. গ'লনো এয়া মই আপেল চুবাই আছোঁ, দেখিছে? কাতি বিহুৰ দিনা ধান এথোক দুথোক ওলায় আৰু তুলে তুলে ৰয় তাৰপৰা গাহৰি মাংস খায় বৰালি মাছ খায় नहीं এয়া মই বনাই এইখিনি দেখিছেই, পিঁয়াজ কাটি লওঁ মাংস চলে অকল মোৰ কাৰণেহে। এয়া অলপ মাংস, তাৰপৰা এয়া মই পিঁয়াজ কাটি লৈছোঁ। আচলতে মই বাকলি গুচাব ইমান ভালকৈ নাজানো, বাট যেনে তেনে গুচাই কৰি বনাম আৰু। এয়া মই আলু কাটি আছোঁ। আলু মই 2টা কাটিছোঁ, তাৰপৰা বিলাহী এগইতে ধেমালি কৰি কাটি চাইছিলোঁ, তাৰপৰা এইটো এটা বিলাহী ইমান ভালকৈ মই পাচলি কাটিব নাজানো, বাট কাটোঁ আৰু যেনে তেনে মিলাই মিলি কাটি আছোঁ। কিবা এটা দাগ এটা আছিলে, তাৰপৰা বোলো সেইটো কাটি দিম। অকল মোৰ কাৰণে মাংস অকণমানহে আৰু ইমান বস্তু নালাগে, বাট মই এইবিলাক বিলাহী পিঁয়াজ এইটো বেছিকৈ দি ভাল পাওঁ বনাই। বিলাহী বেছিকৈ দিলেও টেঙা হয় ন, বেছিকৈ নিদিওঁ, বাট অলপ দি দিওঁ। আনফালে মায়ে মাছ ফ্ৰাই কৰি আছে আৰু এয়া গাহৰি বনাই আছে। ইয়াৰ ছাইডতে এয়া আছে পিঁয়াজ মিহি মিহি কাটি ল'লোঁ, তাৰপৰা এয়া ডাঙৰ পিঁয়াজ কাটি থোৱা আছিলে আৰু আলু বিলাহী। এয়া আনখন কেৰাহীত মই তেল দি ল'লোঁ আৰু আনখন কেৰাহীত দেখিছেই মাংসখিনি উতলি আছে। পিঁয়াজ অলপ দি লৈছোঁ, চেনি অকণমান দি লৈছোঁ কালাৰৰ কাৰণে। এয়া মই পিঁয়াজ আৰু ঘৰত থকা সকলো মছলা দি পেলাই মাংসখিনি মেৰিনেট কৰিছোঁ। অকল এয়া মোৰ কাৰণেহে মাংস হয়, নাভাবিব আপোনালোকে
এয়া মানে এইখিনি মাংস মানে অকণমান মাংস খাম বুলি। চ' এয়া মোৰ ভাগৰহে হয়। মাহঁতে ব্ৰইলাৰ খাব, কি গাহৰি খাব। সেয়াই। আৰু এয়া আঞ্জাতে তুলি থকা গাহৰি মাংসখিনি। তাৰপাছত এয়া মই চেনি দি থৈ দিছিলোঁ যে সেইখিনি, তাৰপৰা আৰু অকণমান দি দিলোঁ। এয়া মই তেলখিনি গৰম হ'বলৈ দিলোঁ। এয়া তেলখিনি গৰম হ'লেই মই এতিয়া ইয়াত দিম অলপমান পিঁয়াজ, আৰু আচলতে জানে আপোনালোকে যে মাংসত চেনি অকণমান দিলে মাংসটো কালাৰটো ধুনীয়া হয়। চ' আপোনালোকে দি পেলাই চাবচোন। এয়া মোৰ পিঁয়াজ এনেকেই ফ্ৰাই কৰি ল'ম। ইয়াতে দি দিছোঁ মই মাংসখিনি, যিখিনি মই মেৰিনেট কৰি ফ্ৰিজত ৰাখি থৈছিলোঁ সেইখিনি। অলপ প্ৰব্লেম হয় এখন হাতে মোবাইল আনখন হাতে হেতাই লৰাই থাকিবলৈ কেৰাহীখনত। চ' মই 1 মিনিট ৰ'ব, মই মোবাইলটো ভণ্টিৰ হাতত দি দিওঁ। দেখিছে নহয়, কাপোৰে নাপালোঁ ধৰিবলৈ কেৰাহীখন। মিঠাই অনা এটা বাকচ পালোঁ। তো সেইটোকে ল'লোঁ, লৈ পেলাই বোলো ধৰি লওঁ, অলপ সুবিধা হ'ব ন। এনেকৈ বনাম, লৰাম, পানী দিম আৰু এনেকৈ বনাম। আপোনালোকে চাই থাকক। মইতো মাংস নিমখ দিয়াই নাছিলোঁ, চ' এতিয়া মই নিমখ দি ল'লোঁ। এয়া নিমখ দি পেলাই অলপ লৰাই ল'ম। এয়া দেখিছে মাংস কালাৰটো খুবেই ভাল হৈছে। মই আচলতে ইয়াত কোনো ৰেড চিলি দিয়া নাই, আৰু ভিডিঅ'টো কোনো ৰেচিপি ভিডিঅ' দিয়া নাই বা এনেকৈ আপোনালোকে ফ'ল' কৰি বনাব বুলি। আপোনালোকে এনেকেই বনাব, ট্ৰাই কৰিব বনাবলৈ। বাট কেনেকুৱা হয় মোক কমেণ্ট ছেকশ্যনত ক'ব, ভাল লাগিব। সেয়াই। মোৰ কোনো নিৰ্দিষ্ট জোখ নাই, যেতিয়াই যেনেকৈ পাওঁ তেনেকৈ, খালি খাবলৈ সোৱাদটো হ'লেই হৈছে। সেইদৰে বনাওঁ আৰু দেখিবলৈ মোক ভাল লাগে খোৱাতকৈ। সেয়াই। এয়াই মোৰ মাংস বনি আছে। ইয়াত এতিয়া মই পিঁয়াজ দিবলৈ আছে, বিলাহী দিব আছে, আলু দিব আছে।
তেনেকৈ আছে মই দিম আৰু এনেকৈ বনাম, আপোনালোকে চাই থাকক। এয়া দেখিছে মই মাংসত আকৌ আলু দি ল'লোঁ। চিৰিয়াছলি সুধিছে আপোনালোকৰ বাৰু মাংসখিনি দেখি খাওঁ খাওঁ লাগিছেনে নে দেখি খাবহে মন যোৱা নাই? প্লিজ কমেণ্ট কৰি ক'ব হা। এয়া মই ইয়াত বিলাহী আদা নহৰু দি ল'লোঁ। আমাৰ এইখন হৈছে বিহু থালি। এয়া হৈছে পাপৰ, এয়া মিঠা চব্জি ৰঙালাওৰ, তাৰপাছত এয়া হৈছে গাহৰি, আৰু এয়া মই বনোৱা ব্ৰইলাৰ, মাছ ফ্ৰাই, তাৰপাছত এয়া টেঙা পিঁয়াজ, আৰু এয়া দাইল। এইদৰে আজি আমি খাম চিম্পুলকৈ হ'লেও।